মানৱৰ ৰাজ্যত দানৱৰ তাণ্ডৱ। মই অসমীয়া হওঁ, খাটি অসমীয়া। মোক নামাৰিবি ঐ, মোক নামাৰিবি। মই কোনো সপাধৰা নহয়। আৰ্তনাদ কৰিছিল কৰজোৰে দুই অসমীয়া যুৱকে। নিষ্ঠুৰতাৰ বিভৎস নৰপিশাচৰ বাসস্থান হিচাপে চিনাকি দিয়া গ'ল প্ৰকৃতিৰ এক সৃষ্টি কাৰ্বি আংলঙক। হায়, কি ন্যায় তোমাৰ সৃষ্টিকৰ্তা! তোমাৰ সৃষ্টি দৰ্শনতেই অভিজিত আৰু নীলোৎপলক মৰিয়াই পেলালে সেই পিশাচবোৰে। চকুৰে দাবানলৰ অগনি জ্বলিছে, তথাপি যে আমি ক্ষান্ত আছোঁ। ৰেষ্ট ইন পিচ অভিজিত নীলোৎপল বুলি। খাকী পোছাক পিন্ধা পুলিচ বিভাগৰো আজি মৌনতা অৱলম্বন, কাৰণ মানুহটো মৰণশীলেই। আকৌ নিজ কৰ্তব্য পালন নকৰিলেও তেওঁলোকতো আভিজাত্য সমৃদ্ধ পুলিচ। হয়তো পুনৰাবৃত্তি ঘটিব একেই ঘটনাৰ। আৰু কোনোবা অভিজিত নীলোৎপলক হত্যা কৰি মনুষ্যই বৰ্বৰতাৰ চৰম সীমা পাৰ কৰিব। ডিপি ষ্টেটাছ সলনি কৰি অঘোষিত প্ৰতিবাদ কৰা হ'ব, আৰু ঘটনাটো সমাপ্ত হৈ ইতিহাসত এক নিষ্ঠুৰ পৃষ্ঠা সংযোজিত হ'ব। হত্যাকাণ্ডত জড়িত বৰ্বৰকেইটাই শাস্তি পাব, কিন্তু সেই সন্তান দুজন মাতৃৰ কাষলৈ উভতি নাহিব। এতিয়াও সময় শেষ হোৱা নাই। আমি ওলাই আহিব লাগিব, পুনৰবাৰ অন্য এক অভিজিত নীলোৎপলক সুৰক্ষা দিবলৈ, নিজৰ প্ৰাণৰক্ষাৰ হেতু আত্মকৱচ পিন্ধাবলৈ।